প্ৰথমতে আপোনালোকক দাগখিনি দেখাই লৈছোঁ তাৰপিছত কৈ আছোঁ কিহেদি অঁতৰালোঁ কেনেকৈ অঁতৰালোঁ আৰু ক'ত পাব সেই বস্তুটো কৈ আছোঁ ভিডিঅ'টো চাই যাব তো প্ৰথমতে দেখাইছোঁ কেনেকৈ মাৰিব লাগে চ' আঙুলিত এনেকৈ বস্তুটো লৈ বস্তুটো কলগেটৰ নিচিনা থাকে আৰু এনেকৈ পাতলা পাতলাকৈ যোনডোখৰ জেগাত স্কেচ পৰিছে জেগাডোখৰত মাৰি যাব এনেকৈ দেখিছেনে কেনেকৈ মই মাৰিছোঁ তেনেকৈ মাৰি যাব লাগে আৰু মন কৰিব যদি আপোনালোকৰ গাড়ী কালাৰ ৰঙা নীলা সেউজীয়া যদি কালাৰফুল গাড়ী হয় তো নামাৰিব নহ'লে আপোনাৰ গাড়ীখনৰ কালাৰটো ফেড দেখাব পাৰে এতিয়া চাওক ফাইনেলি হৈ গ'ল পূৰা মাৰি কমপ্লিট হৈ গ'ল যোনডোখৰ জেগাত লাগিছিলে পূৰা যিমান লাগিছিলে চব আঁতৰাই দিলোঁ এয়া ৰাতিৰ ভাগত আপোনালোকক মই দিনতো দেখাব পাৰোঁ যে দিনতো আপোনালোকে ধৰা নপৰেই মানে যে কোনোবা দাগ লাগিছিলে বুলি এডোখৰত মানে ক'বই নোৱাৰিব দেখিছেনে চাওক একদম পূৰা চফা হৈ গ'ল আপুনি ক'ব পাৰিব দাগ লাগিছে বুলি এক চোটা ক'তো স্পট নাই দেখিছে মানে দাগ লাগিছে বুলি ধৰাই নপৰিব আপোনালোকে দিনতো চাব পাৰে যে ধৰা পৰিছে নে নাই পৰা আপোনাক ক'ব পাৰিব জানো যে কোনোবা দাগ লাগিছিলে বা কিবা লাগিছিলে চব কিমানখিনি আঁতৰি গ'ল দেখিলে এতিয়া মই বস্তুটো আপোনালোকক দেখাই আছোঁ ইয়াত মই দি দিম এতিয়া ভিডিঅ'টো শেষত আপোনালোকে চাই যাব আৰু এইটো খুব বেছি 100 টকাৰ ভিতৰতে লৈ আপোনালোকে কিনিব পাৰে কিন্তু আপোনালোকে পাৰিলে নিজে ইউজ কৰিব নালাগে কোনোবা প্ৰফেশ্যনেল হাতে এইবোৰ কৰিব লাগে কামবিলাক